এটা কথা কওঁ ৰাইজক, বিজেপিৰ বাদে তেওঁলোকক ভোট দিওঁ নেকি? যোনে নেকি 26/11 হামলাটো ঘটনাটোৰ হিন্দু উগ্ৰপন্থীয়ে কৰিছে বুলি এখন কিতাপ লিখিছিল, কিতাপ ছপাইছিল, প্ৰচাৰ কৰিছিল, তেওঁলোকক ভোট দিম নে কি কয়? যোনে নেকি কাছাবৰ কাৰণে 230জনে চহী কৰি সুপ্ৰিম কোৰ্টত দিছিল দয়াৰ ভিক মাগি যে তেওঁক এৰি দিয়ক, তেওঁ নিৰ্দোষী বুলি, তেওঁলোকক ভোট দি জয়যুক্ত কৰিম, ভাৰত চলাবলৈ দিম। আপোনালোকে কওকচোন। দৰকাৰ পৰিলে ৰাইজে অন্ধভক্ত বুলিয়ে কওক, তাকে মানি ল'ম, হয় অন্ধভক্ত হয়, কিন্তু তথাপিও দেশৰ অনিষ্ট দুশ্মন, দেশৰ উচিত চিন্তা কৰা পাৰ্টীক কেতিয়াও ভোট নিদিওঁ, আৰু ৰাইজ আপোনালোকেও নিদিব। যোনে নেকি কয় মিয়া মানেই আমুক দল, মিয়া মানেই তামুক দল, তেনেকুৱা দলক ভোট দি আমি দেশ চলাব দিম। মান বুদ্ধি কিছুমান আছে য'ত নেকি ভাৰতৰ উন্নতি বিচাৰিব নোৱাৰে, বিচাৰি নাপায়, খালি ভাৰতৰ বদনামেই গাই থাকে, তাহাঁতক ভোট দি দেশখন চলাব দিম। আৰু এতিয়া কি বুলি আছে, কক্ৰ'চ জনতা পাৰ্টী, এইবিলাকক ভোট দি জয়যুক্ত কৰিম। অন্ধভক্ত বুলি কওক, তাকে মানি ল'ম। জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ।